একদিনও মই ইয়াৰ বাট নাচাং 200 টাকা দামক লাগবই পকেটে মরবা লাগছে মোৰ 30 চলি ওই দোকান খুলিমে মই দোকান খুলিমে বিমলৰ দোকান মই আজি খুলিমে তই গোটেই গাঁওখনৰ কাৰণে ক্ষতিকাৰক জানা না কিন্তু ইয়াৰ কৰোণা টেষ্ট দেখোন নেগেটিভ আহিছিল লকডাউন দিয়াৰ পিছতে ই 15 বাৰমান বাহিৰত গৈছে ই এটা পাগল হৈছে পাগল নকবি মোক তোমালোকেতো পেট ভৰে খাই আছা মই কিমান দিন বিমল খাব পৰা নাই মইহে জানো তেতিয়াহ'লে তোক কি লাগে মোক খুলবা দি মোক পৰ বিমলৰ দোকান খুলবা দি দোকান খুলিলে চব দোকানে খুলিব নহ'লে এটা দোকানো নুখুলিব তো এটা কথা আকৌ তোমাৰ দোকানখন খোলক কিন্তু তুই তাৰ হৈ ইমান কথা কিয় কৈ আছা কাৰণ মই ইয়াৰ দোকানৰ মালিক তাই মটন 200 টাকা পায় আৰু কৈদিন চিৰা ভাইটি একদিনও মই ইয়াৰ বাট নাচাং 200 টাকা দামক লাগবই পকেটে মরবা লাগছে মোৰ 30 চলি ওই দোকান খুলিমে মই দোকান খুলিমে বিমলৰ দোকান মই আজি খুলিমে নহ'লে মোৰ 30 চলি পকেটে মরব মই দোকান খুলিমে হৈছে দোকানৱালাটো বহুত দেখিছোঁ কিন্তু এনেকুৱা দোকানৱালা মই কেতিয়াও দেখা নাই যাই দোকানৰ কাৰণে পাগল হৈ যায় আপা কৰোণা ক বেটা কৰোণা ক কৰোণা তাৰপিছত লকডাউন ক বেটা লকডাউন কৰোণা লকডাউন একেলগে ক কৰোণা লকডাউনৰ সময়ত তই বাহিৰত কেনেকৈ গৈছা চাদা আনবা গৈছিলোঁ চাদা আনবা যাৱা তলত যোনটো সাবস্ক্ৰাইব অপশ্যনটো আছে তাত ক্লিক কৰি দিয়া